উহু কি চলিছে ও দুদিন ৰ'দ দুদিন বৰষুণ ধৰিবই নোৱাৰি দেই লা 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 কঁঠাল লাগিছে দেখোন এই যাওঁৱে নেকি লোকৰ ঘৰ নেযাওঁ দে এইটো শুন বাচামা অ বাচামা কি কৈছা কি বহি চিন্তা কৰিছা এই নাই ৰ এই ৰ'দডালকে চাই আছো হাই আছা নেকি ছোৱালীহে চাব লাগে কি কলি একে ছয় মুঠিবি আৰু ৰচোন এই তোৰ চকুকেইটা কিয় এনেকুৱা হ'ল হাই বহালা কামুলা হা ঠিক জেগাত কামুৰিলে দে তোক ঐ বগাই কি হ'ল এই তকলৈ লগাই আছ মোক ৰিটেল লৈ আকৌ অঁ ভালে হ'ব দে এই মোৰ জাঙিয়া দুটা কমি আছে তাৰপৰাই কিনিব পাৰিম এই গৰু কি হ'ল ৰিটেলত জাঙিয়া কিনে কিনো কিনে ৰিটেলত চাউল আৰু আটাহে পায় আই উই মই পাহৰিছিলোঁ দে দে হেই এই তহঁতৰ এই ৰিটেইলত দেখোন বৈদ্য মানুহে ইমান মানুহ কেতিয়া ঘৰ পাওঁগৈ ঠিকেই নাই হয় বাৰু তই ৰচোন ইয়াতে বহ মই চাইকেলখন ৰখাই বৰ্তাহঁতৰ ঘৰৰ পৰা আহোঁ এই তই ক'লে যাওঁতে মোক কি চিনাকি কৰাই নিদিয় ই একো দৰকাৰ নাই ভিতৰত দুজনী চেঙুৰী গৰু আছে তই দমাটো গৈ একো দিশা কৰিব নালাগে থাক ইয়াতে। তই মোক জমা ঠাইত পেলালি হ'ব যা তোক মই ঘৰত চাই ল'ম যা পাই আছ ভাত খা নহয় দে পাই আছ ঐ বগাই কি হ'ল এই তহঁতৰ এতিয়া এই এক বস্তা চাউল যে কেইদিন যাবনো তই আছ নহয় এতিয়া এমাহত আমাৰ এমাহতকৈ ওপৰত যায় পুৰি বাবা মই মানে কি পেটেই নাই সমূহ দানৰ সদায় দিনটোত কেইবা খা মনত আছে পিছে জাঙিয়াই নাপালোঁ নহয় মই ৰিটেইলত বাপে ৰিটেলত জাঙিয়া চ' গাইছ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো যদি নতুন হৈছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব মানে সেয়া এনেই ঘৰতে পৰি আছিলোঁ যে তাকে বোলো এনেই কমেডি টাইপৰ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ পঠিয়াই দিওঁ তো এতিয়া মানে আমি গৈ আছোঁ আমাৰ মানে কাম এটা আছে মানে নাটকৰ কৰ্মশালা আছে তাৰ কাৰণে গৈ আছোঁ তো তাততো ভিডিঅ' বনাব নোৱাৰিম তো এইখিনিয়ে যদি ভিডিঅ'টো যদি চাই ভাল লাগে তেন্তে কমেণ্ট কৰি যাওঁ তেতিয়া যদি আপোনালোকৰ কমেণ্ট চাই পেলাই যদি ভাল পাওঁ তেন্তে আকৌ নেক্সট তেনেকুৱা কমেডি টাইপত বনাই দিম আজিলৈ বাই